মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ৬ষ্ঠ শ্ৰেণীৰ পাঠ নম্বৰ ১৪, তাৰ শিৰোনামা হৈছে নদীদ্বীপে ৰিঙাই, সেই পাঠটি পঢ়িবলৈ শিকোঁ আহা। তোমালোকেও মোৰ লগে লগে পঢ়ি যাবা, যাতে তোমালোকে পঢ়াৰ অভ্যাস হয় বা পাঠটি ভালদৰে পঢ়িবলৈ শিকা। আহা আমি এতিয়া পাঠটোৰ মাজলৈ আগবাঢ়ি যাওঁ। নদীদ্বীপে ৰিঙাই। ভ্ৰমণে কিছুমান নজনা কথা জানিবলৈ, নেদেখা ঠাই চাবলৈ সুযোগ দিয়ে। ভ্ৰমণে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে আনন্দ লাভ কৰাতো সহায় কৰে। নদীদ্বীপে ৰিঙাই পাঠটিৰ জৰিয়তে তোমালোকে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে জানিব পাৰিবা। পাঠটিয়ে তোমালোকক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আন আন ঠাই ভ্ৰমণ কৰিবলৈও অনুপ্ৰাণিত কৰিব। ৰংনিহাং মধ্য ইংৰাজী বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনবোৰ আজি উগুল-থুগুল। নৰেন হাজৰিকা ছাৰৰ নেতৃত্বত সিহঁত মাজুলীলৈ যাব। প্ৰত্যেকেই নিজৰ বয়-বস্তু লৈ পুৱাতেই বিদ্যালয়ৰ চৌহদত উপস্থিত হ'লহি। নিৰ্দিষ্ট সময়ত বাছখন আহি পোৱাত লংকিৰাম ৰংহাং ছাৰ আৰু ৰূপতালী টেৰাংপী বাইদেউৰ লগত সিহঁত মাজুলী অভিমুখে যাত্ৰা কৰিলে। ওৰে বাটটো তেওঁলোকে হাঁহি-ফূৰ্তিৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ থাকিল। যথাসময়ত গাড়ী আহি নিমাতীঘাট পালেহি। ঘাটত নামিয়েই তেওঁলোকে সন্মুখেৰে বৈ যোৱা বিশাল ব্ৰহ্মপুত্ৰখন দেখিলে। পাৰাপাৰহীন ব্ৰহ্মপুত্ৰৰ অপৰূপ সৌন্দৰ্য দেখি ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈ পৰিল। শান্ত সমাহিতভাৱে বৈ থকা ব্ৰহ্মপুত্ৰৰ পাৰত লানি নিছিঙা মানুহৰ সোঁত। সকলোৱে হাতে হাতে বয়-বস্তু লৈ ফেৰীত উঠিবলৈ খৰখেদা লগালে। মানুহৰ লগতে বাইক, গাড়ী, চাইকেলবোৰো ফেৰীত উঠালে। কোনোৱে আকৌ বাঁহৰ খোং, খৰাহী, পাচি আদি ফেৰীখনৰ এচুকত তুলি থলে। দীঘলকৈ উকি এটা মাৰি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি ফেৰীখন লাহে লাহে কমলাবাৰী ঘাট অভিমুখে আগবাঢ়িল। সকলোৱে লাইফ জেকেটবোৰ পিন্ধি লৈছেনে নাই ৰংহাং ছাৰে এবাৰ চকু ফুৰাই চালে। সময় তেতিয়া দুপৰীয়া। মধ্যাহ্ন বেলিৰ পোহৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছে। এনে লাগিছে যেন চৌদিশে ৰঙীন মুকুতা মণিবোৰ পানীৰ লহৰত নাচি উঠিছে। ছাত্ৰ-ছাত্ৰীসকলৰ মনত অসীম আনন্দ, দুচকুত অপাৰ বিস্ময়। ৰংচিজাই একেথৰে বাহিৰলৈ চাই ক'লে, বাহ বাহ, কি যে মনোমোহা দৃশ্য, চকু জোৰ পৰি গৈছে। ৰাছিংজাৰ সুৰতে সুৰ মিলাই ৰূপতালী বাইদেৱে ক'লে, এৰা, এয়া যেন এখনি ঢৌ খেলি থকা সোণালী চাদৰ। তাত যেন কোনোবাই প্ৰাণ ঢালি ৰূপালী বুটাহে বাচিছে। ফেৰীখন চাপৰি এটাৰ কাষেৰে পাৰ হৈ যাওঁতে বতাহত হালি-জালি থকা কহুৱা ফুলবোৰ দেখি ছাত্ৰ-ছাত্ৰীসকলে লাগি চালে। ভাৱত বিভোৰ হৈ ৰংহাং ছাৰে ক'লে, চোৱাচোন, চাপৰিটো বাৰু শুকুলা আৱৰণে ঢাকি থোৱাৰ দৰে লগা নাইনে? তেনেতে চাপৰিটোৰ সিমূৰৰ পৰা ৰিণিকি ৰিণিকি ভাহি অহা ঐনিতমৰ সুৰ এটিয়ে সকলোৰে হিয়া মন চুই গ'ল। কিছু দূৰৈত চৰাই এটিয়ে হঠাৎ চো মাৰি পানীৰ পৰা মাছ এটা ঠেঙত লৈ উৰা মাৰিলে। সকলোৱে অবাক হৈ চৰাইটোলৈ চাই ৰ'ল। মৃদুংগী কৌতূহলেৰে হাজৰিকা ছাৰক সুধিলে, ছাৰ, ইমান ডাঙৰ সেইটো কি চৰাই? ছাৰে ক'লে, সৌটো এটা চিলনী। ক্ষন্তেক ৰৈ তেওঁ পুনৰ আৰম্ভ কৰিলে, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া বিল জলাশয় আদিৰ আশে-পাশে শামুক-ভঙা, কণামুচৰি, মাছৰোকা, পানীকাউৰী, গঙা-চিলনী, ডাউক, শৰালী, বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এই বিল জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰাইও আহে। তেনেতে শিশু এটাই পানীত লুকা-ভাকু খেলি থকা দেখি ছাত্ৰ-ছাত্ৰীসকল আনন্দত জঁপিয়াই উঠিল। পানীৰ লহৰে লহৰে আগুৱা
আগুৱাই গৈ ফেৰীখন অৱশেষত কমলাবাৰী ঘাট পালেহি। নিমাতী ঘাটৰ দৰেই ইয়াতো মানুহৰ একেই ব্যস্ততা। গাড়ী মটৰৰ শব্দ, মানুহৰ কথোপকথনত ফেৰী ঘাটটো মুখৰিত হৈ পৰিছে। ঘাটত শাৰী শাৰীকৈ চাহ ভাতৰ দোকান। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকল ভোকে ভাগৰে অৱশ হৈ পৰিছিল। হাজৰিকা ছাৰে সকলোৰে বাবে তাতে ভাতৰ ব্যৱস্থা কৰিলে। ভাত খোৱা-বোৱাৰ অন্তত ছাৰে ক'লে, আটাই গাড়ীত উঠা। এতিয়া আমি নতুন কমলাবাৰী সত্ৰৰ অতিথিশালালৈ যাম আৰু নিশাটো তাতেই কটাম। ঘাটৰ পৰা কিছু দূৰ আহিয়েই তেওঁলোকে এখন বিশাল পথাৰত লহপহকৈ বাঢ়ি অহা সৰিয়হৰ খেতি দেখিলে। সেউজীয়া দলিচা যেন লগা সুবিশাল পথাৰখন দেখি তেওঁলোকৰ দেহ মন হাত পৰি গ'ল। চাংপিয়ে হাজৰিকা ছাৰক সুধিলে, ছাৰ, ইয়াত এইবোৰ কি খেতি কৰিছে? ছাৰে ক'লে, এইবোৰ সৰিয়হৰ খেতি। দুমাহ বা এমাহৰ পাছত সৰিয়হবোৰ ফুলি উঠিব। তেতিয়া এই সেউজীয়া পথাৰখনে বৰণ সলাই হালধীয়া হৈ পৰিব। হাজৰিকা ছাৰৰ কথা শুনি ৰিমিলিয়ে ক'লে, তেতিয়া দেখিবলৈ কিমান যে ধুনীয়া লাগিব। সেই সময়ত পশ্চিমৰ আকাশত ৰঙচুৱা বেলিটি লাহে লাহে ডুব যাবলৈ ধৰিলে। বাটৰ কাষে কাষে গাই-ডামুৰিবোৰ লৈ গৰখীয়াবোৰ ঘৰমুৱা হৈছে। চৰাইবোৰো জাক পাতি নিজ নিজ বাহলৈ উভতিছে। চালে চাই থাকিবলৈ মন যোৱা এক নয়নাভিৰাম দৃশ্য। সন্ধিয়া পৰত তেওঁলোক নতুন কমলাবাৰী সত্ৰৰ অতিথিগৃহ পালেগৈ। সকলোৱে হাত-ভৰি ধুই চাহ-জলপান খালে। কিছু সময় জিৰণি লৈ তেওঁলোকে সত্ৰত চলি থকা সন্ধিয়াৰ নাম-প্ৰসংগ চাবলৈ ওলাল। নাম-প্ৰসংগ চোৱাৰ অন্তত ঘূৰি আহি সকলোৱে অতিথিগৃহত নিশাৰ আহাৰ গ্ৰহণ কৰিলে। পিছদিনা পুৱাই সিহঁত উত্তৰ কমলাবাৰী সত্ৰলৈ যাব। সেয়ে ৰূপতালী বাইদেৱে সকলোকে পুৱা সোনকালে সাজু হৈ থাকিবলৈ পৰামৰ্শ দিলে। ৰাতিৰ আলোচনা মৰ্মে দ্বিতীয় দিনা পুৱাই তেওঁলোক উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হ'লগৈ। সত্ৰত সোমায়েই তেওঁলোকে দেখিলে যে সৰু ভকত কেইজনমানে বকুল ফুলৰ মালা গাঁঠি আছে। উৰ্মিয়ে সুধিলে, ছাৰ, তেওঁলোকে ফুলৰ মালাবোৰ কিয় গাঁঠিছে? হাজৰিকা ছাৰে হাঁহি মাৰি উত্তৰ দিলে, এই বকুল ফুলৰ মালাবোৰ তেওঁলোকে পৰমজনাৰ চৰণত অৰ্পণ কৰিব। অৱশ্যে সত্ৰাধিকাৰসকলে তেওঁলোকৰ পাগুৰিৰ ওপৰতো এই ফুলৰ মালা পৰিধান কৰে। অলপ দূৰ খোজকাঢ়ি গৈ তেওঁলোকে মুকলি ঠাই এডোখৰত কেইজনমান ভকতে ব্যায়াম কৰি থকা দেখিলে। তেওঁলোকক দেখি মিৰ্জুৱে বাইদেউক সুধিলে, বাইদেউ, এয়া বাৰু তেওঁলোকে কেনে ধৰণৰ ব্যায়াম কৰিছে? বাইদেৱে মৰমেৰে বুজাই ক'লে, এয়া সত্ৰীয়া নৃত্যৰ এটা প্ৰাথমিক কাৰ্য। ইয়াক মাটি আখৰা বুলি কোৱা হয়। উত্তৰ কমলাবাৰী সত্ৰত কিছু সময় কটাই তেওঁলোকে হাজৰিকা ছাৰৰ পুৰণি ঘৰলৈ গ'ল। ছাৰে তাতেই সকলোৰে বাবে দুপৰীয়া খোৱা-লোৱাৰ ব্যৱস্থা কৰালে। অলপ সময় জিৰাই হতাই তেওঁলোকে চামগুৰি সত্ৰলৈ বুলি বাট ল'লে। সত্ৰলৈ যোৱাৰ বাটত তেওঁলোক মিচিং গাঁও এখনতো সোমাল। তাত তেওঁলোকে বহুত চাংঘৰ দেখা পালে। চাংঘৰ এটিৰ কাষতে এজনী ছোৱালীয়ে আপোন মনে তাঁত বৈ আছিল। মিৰ্জুৱে ছোৱালীজনীৰ ওচৰলৈ গৈ ৰং-বিৰঙৰ ফুল বচা কাপোৰখনলৈ একেথৰে চাই ৰ'ল। তুমি কি বৈ আছা বাৰু? ইমান ধুনীয়াকৈ ফুল বাচিবলৈ জানা? মিৰ্জুই তাইলৈ চাই কৌতূহলেৰে কথাবোৰ সুধিলে। তাঁত বৈ থকাৰ পৰা ওপৰলৈ মূৰ তুলি ছোৱালীজনীয়ে মিৰ্জুলৈ চালে। মৰম লগা চাৱনিৰে ছোৱালীজনীয়ে মিৰ্জুলৈ চাই মিচিকিয়াই হাঁহি এটা মাৰিলে। মিৰ্জুৱে আকৌ এটা কথা সুধিবলৈ লওঁতেই চাংঘৰটোৰ জখলাডালেৰে মহিলা এগৰাকী নামি আহিল। সিহঁতলৈ চাই তেওঁ কওঁ নকওঁকৈ ক'লে, তাই জন্মৰে পৰা কথা ক'ব নোৱাৰেও,
সকলোৱে তাইক মৰমতে কাৰ্পোন বুলি মাতে। তেওঁ আকৌ ক'লে, সৰুৰে পৰা তাই বৰ ধুনীয়াকৈ তাঁতশালত ফুল বাচিবলৈ শিকিছে। স্কুল বন্ধ হ'লেই তাই বিভোৰ হৈ তাঁতশালত এনেদৰে ফুল বাচে। এইদৰে মিচিং গাঁৱত কিছু সময় কটাই সিহঁত সকলোৱে সত্ৰলৈ বুলি বাট ল'লে। চামগুৰি সত্ৰত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মন আনন্দত থৌকিবাথৌ হ'ল। সত্ৰৰ চোতালত বিভিন্ন মুখা প্ৰস্তুত কৰি সজাই থোৱা আছিল। সেই মুখাবোৰলৈ চাই হাজৰিকা ছাৰে ক'লে, এই মুখা শিল্প আমাৰ ৰাইজৰ এক গৌৰৱ। নাট-ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয়, মুখাবোৰে এক জীৱন্ত ৰূপ লয়। ছাৰৰ কথাবোৰ শুনি সিহঁত অভিভূত হৈ পৰিল। সন্ধিয়া পৰত সকলোৱে সত্ৰৰ অতিথিশালাত নিশাটো কটাবলৈ গ'ল। আহাৰ খোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে দিনটোৰ কথাবোৰ ছাৰ-বাইদেউসকলৰ সৈতে আলোচনা কৰিলে। সেই সময়তে হাজৰিকা ছাৰে সিহঁতক আন কথাৰ লগতে তাত থকা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ বিষয়েও ক'লে। ৰূপতালী বাইদেৱে ছাত্ৰ-ছাত্ৰীসকলক ক্ৰম অনুসৰি কথাবোৰ দিনলেখাত লিখি ৰাখিবলৈ ক'লে। এনেদৰে বিভিন্ন অভিজ্ঞতা সামৰি তৃতীয় দিনা আটাইয়ে উভতি যাবলৈ ওলাল। উভতনি যাত্ৰাত অফলামুখ ঘাটেৰে যাওঁতে মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যও তেওঁলোকে দেখা পালে। কিছুদূৰ যোৱাৰ পাছত ধপংকৈ কিবা এটা পানীত পৰি যোৱাৰ শব্দ সকলোৱে শুনিলে। আটাইয়ে ঘূৰি চাই বৃহৎ আকাৰৰ মাটি এচপৰা পানীত পৰি জাহ যোৱা দেখিলে। ছাত্ৰ-ছাত্ৰীসকলে অবাক হৈ চালে। এয়াই গৰাখহনীয়া। হাজৰিকা ছাৰে হুমুনিয়াহ কাঢ়ি দূৰলৈ চাই ক'লে। চিন্তিত হৈ বাচাপিয়ে সুধিলে, এনেদৰে মাটি খহি গৈ থাকিলে এই বৃহৎ নদীদ্বীপটো এদিন সৰু হৈ নাযাবনে ছাৰ? এৰা, তুমি ঠিকেই কৈছা। বানপানী আৰু গৰাখহনীয়াত ইতিমধ্যে মাজুলীৰ বহু মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। এই খহনীয়াতেই বহু সত্ৰ নিশ্চিহ্ন হৈ গ'ল। এনেদৰে সত্ৰৰ সংখ্যা কমি গৈছে যদিও মাজুলীক আজিও সত্ৰ নগৰী বুলি জনা যায়। বৈ যোৱা পানীলৈ চাই আটাইয়ে এৰি অহা ঘাটটোলৈ ঘূৰি চালে। আমি আকৌ আহিম নহয়নে ছাৰ? ছাৰলংবীৰে হেঁপাহেৰে সুধিলে। হাজৰিকা ছাৰে মিচিকিয়াই হাঁহি আকৌ আহিম বুলি কথা দিলে। লাহে লাহে ফেৰীখন চলি গৈ থাকিল। চাওঁতে চাওঁতে ফেৰীখন ঘাটৰ পৰা বহুত দূৰ পালেগৈ। এইদৰে বহু মধুৰ স্মৃতি সকলোৱে লৈ মাজুলীক বিদায় জনাই ঘৰ অভিমুখে ৰাওনা হ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পাঠটো আমি ইয়াতেই শেষ কৰিছোঁ। মই আশা কৰোঁ যাতে তোমালোকে পাঠটো পঢ়িবা আৰু পঢ়াৰ অভ্যাস কৰিবা। ভিডিঅ'টো চাই চাই পঢ়াৰ অভ্যাস কৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু-বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে সিহঁতেও পঢ়া-শুনাত অভ্যাস গঢ়ি তুলিব পাৰে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। অন্য এটা ভিডিঅ' লৈ তোমালোকৰ মাজত আকৌ এদিন উপস্থিত হ'ম। ধন্যবাদ।